এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম, বেলেগ পৰীক্ষা নকৰোঁ, খালি বাচ্চা কিমান আছে সেইটোৱে পৰীক্ষা কৰিম। কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে, পঢ়াব নোৱাৰে, শুনাব নোৱাৰে। এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয়, সেইকাৰণে 3টা, ট্ৰাইবেল হ'লে 4টা, এনেকৈ আমি এটা সীমা বান্ধি দিছোঁ। আৰু সেইটো চোৱাৰ পিছতেই এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব, 10,000 টকা টুপুং কৰি জমা কৰি দিম। 10,000 টকা হৈ গ'ল। হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো, ওলাই পেলাই দি দিম না? কোনে কোনে নিদিয়ে? এতিয়া আপোনালোকে নিদিওঁ বুলি হাত উঠাইছে, এটা বেচেৰা কামাখ্যাত আছাৰ টেনশ্যন হৈ আছে, গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব? সি মোক গাড়ীতে